নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ মই পঢ়া মহাবিদ্যালয়খন ইমানেই ধুনীয়া, আপোনালোকে চাই থাকক। আজি 4 বছৰ অন্তত মই পঢ়ি যোৱা এই কলেজখনত 4 বছৰ হৈছে। 4 বছৰ অন্তত মই এই মহাবিদ্যালয়খনলৈ আজি আকৌ পুনৰ সৰস্বতী পূজা খাবলৈ আহিছোঁ। চাওক, আপোনালোকে ভাল লাগিব। আমাৰ মহাবিদ্যালয়খনো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। লগতে আমাৰ মহাবিদ্যালয়খনত কিমান মানুহ হয় আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, ভাল লাগিব। যদি মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে মোৰ আগন্তুক ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পাব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। উজনি অসমৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মহাবিদ্যালয়ৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাবিদ্যালয়খনেই হৈছে ডুমডুমা মহাবিদ্যালয়, য'ত 4,000ৰো অধিক ছাত্ৰ ছাত্ৰীসকলে এই মহাবিদ্যালয়খনত অধ্যয়ন কৰি আছে। এইখন মহাবিদ্যালয়তে ময়ো এসময়ত অধ্যয়ন কৰি মোৰ অধ্যয়ন শেষ কৰিলোঁ। ভাষাৰে ক'ব নোৱাৰোঁ মহাবিদ্যালয়খনৰ কি অস্তিত্ব আছে, কিয় ইমান ভাল লাগে আমাৰ মহাবিদ্যালয়খন। বৰ্তমান আমাৰ মহাবিদ্যালয়খন যিমান সৌন্দৰ্যৰে পৰিপূৰ্ণ আমি পঢ়ি থকা সময়ত নাছিল, কিন্তু এতিয়া বহু গুণেই মহাবিদ্যালয়খন উন্নত হৈছে। আমাৰ মহাবিদ্যালয়খনত কেনেকুৱা ছাত্ৰ ছাত্ৰী নাপাব, সকলোতেই আগবঢ়া, খেলৰ প্ৰতি, পঢ়াৰ প্ৰতি যিকোনো প্ৰকাৰে এই মহাবিদ্যালয়খনতেই আগৰণুৱা ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে লগ পাব। কি নাই এই মহাবিদ্যালয়খনত, আপোনালোকে যদি পঢ়িবলৈ ইচ্ছা কৰে এই মহাবিদ্যালয়খনত আপোনালোকো যোগাযোগ কৰি এডমিশ্যন কৰিব পাৰে। ইয়াৰ চাওক আপোনালোকে কেণ্টিন, লাইব্ৰেৰী কি ধুনীয়া। এই মহাবিদ্যালয়খনতেই 5টা বছৰ অধ্যয়ন কৰিলোঁ। ইয়াতেই বহুতো স্মৃতি, আৱেগ, অনুভূতি জড়িত হৈ আছে। বৰ্তমান এই মহাবিদ্যালয়খন এৰি যোৱা 5টা বছৰেই হৈছে। খুব ভাল লাগে এই মহাবিদ্যালয়খনত খোজ দিব পাৰিলে। হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলে এই মহাবিদ্যালয়তেই অধ্যয়ন কৰি আছে। আপোনালোকে চাওকচোন কি ধুনীয়া এটা সৌন্দৰ্যৰে পৰিপূৰ্ণ পৰিৱেশ। উজনি অসমৰ তিনিচুকীয়া জিলাৰ এইখনেই এখন ডাঙৰ মহাবিদ্যালয়। বহু অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এই মহাবিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহে। বিশেষকৈ কৰদৈগুৰি, ফিলবাৰী, ঢলা, দিৰাক, কাকপথাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এই মহাবিদ্যালয়খনত পঢ়িবলৈ আহে। এয়াই হৈছে ডুমডুমা মহাবিদ্যালয়। এই ডুমডুমা মহাবিদ্যালয়তে বহুতৰে আৱেগ অনুভূতি জড়িত হৈ আছে।